তেখেতক মই শ্ৰদ্ধা কৰোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক কিন্তু তামোলপুৰীয়া হিচাপে তামোলপুৰৰ লগত মোৰ আবেগ অনুভূতি মোৰ আশা আকাংক্ষা মোৰ ইমোশনাল এটাচমেণ্ট মোৰ তামোলপুৰৰ লগত আছে আৰু সেইকাৰণে মই বহুত বেছি দীঘলীয়া সময় পোৱা নাই 2020 চনত পলিটিক্সত আহিলোঁ ডিসেম্বৰত চৰকাৰ গঠন কৰিলোঁ কোভিডৰ কাৰণে 1.5 বছৰ গ'ল ইয়াৰ পিছতো আজি তামোলপুৰখন সকলো দিশৰ পৰা এখন নতুন ডিস্ট্ৰিক্ট হোৱাৰ পৰা বাকিখিনি যে যাৱতীয় কাম ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ গাঁৱে ভূঞে ৰাস্তা ঘাট দলং ইয়াত থকা আমাৰ গোসাইঘৰ ইয়াত থকা আমাৰ সত্ৰ বাথৌ থানচালি যিমানখিনি আমি নিৰ্মাণ কৰিলোঁ স্কুল কলেজত যিমানখিনি আমি কাম কৰিলোঁ কোনো ইমানখিনি কৰা নাই গতিকে আজি নতুন তামোলপুৰ যেটো গঠন হৈছে নতুন তামোলপুৰ যেটো নিৰ্মাণ হৈছে ইয়াত ইউপিপিএল দল ইয়াত প্ৰমোদ বড়ো ইয়াত জলেন দৈমাৰী আৰু আমাৰ বহুত নেতৃত্বৰ ইয়াত বহুতখিনি অৰিহণা আছে আৰু এই কথাটো তামোলপুৰ বাকি ৰাইজে পাহৰি যোৱা নাই যে 70 বছৰৰ পিছত যে বহুত গাঁৱত ৰাস্তা হল কালভাৰ হল বহুত শিক্ষা অনুষ্ঠানবিলাক ভাল হল এই কথাবিলাক সবে মনত ৰাখিছে গতিকে এজন বিধায়ক হ'বলৈ মানুহৰ গুণ মানুহৰ চিন্তাধাৰা এটো বহুত চাই গতিকে আজিৰ সময়ত যেহেতু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তিনিবাৰকে ৰাজ্যসভাৰ আছিলে এবাৰ অধ্যক্ষ হৈছে 5 বছৰ কমপ্লিট ইয়াৰ আগত বিধায়ক হৈছে তাৰ পিছতো তামোলপুৰ বাকিৰ কাৰণে কোনো একো কাম নকৰাত তামোলপুৰ বাকি ৰাইজে ক্ষোভ হৈছে আৰু তেখেতক কোনো কাৰণত সমৰ্থন নিদিয়ে তো সেই কাৰণে আপোনালোকে দেখিছে যে হিল দল ভাঙি বড়ো অসমীয়া আদিবাসী যিমান জনগোষ্ঠী আছে একেলগে ওলাই আহিছে আৰু সেই কাৰণে 1 লাখ ভোটৰ যেটো ভোট লৈ পেলাই ইউপিপিএল প্ৰাৰ্থী বিজয় হ'ব এটো আপোনালোকে আজি নিশ্চিত কৰক আমাক অনুষ্ঠান প্ৰতিষ্ঠান লাগে আমাক কলেজ ইউনিভাৰ্সিটি লাগে আমাক বিভিন্ন অঞ্চলবিলাকত উন্নয়ন লাগে দলং লাগে ৰাস্তা লাগে কিন্তু ইয়াৰ ওপৰত আমি এটা কথাটো বিচাৰিছো যে ৰাস্তা দলং বনোৱাটো সৰকাৰৰ দায়িত্ব স্বাধীনতাৰ 70 বছৰ 78 বছৰ ৰাস্তা বনাই আছে শেষ হোৱা নাই দলং বনাই আছে শেষ হোৱা নাই কিন্তু সামাজিকভাৱে চাবলৈ গলে যে বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি নিজৰ দেশতে সুৰক্ষিত নহয় বুলি অনুভৱ কৰাটো এই বিষয়টোকে মূল এজেন্ডা হিচাপে লৈ আমি অসম এছেম্বলিত আহি আছো আৰু অসম এছেম্বলিত আহি এইবাৰ ইউপিপিএলৰ প্ৰত্যেকজন বিধায়ক আমি এটা স্ট্ৰং ডিসিশন লৈ আমি আগবাঢ়িম যে এই জাতি জনগোষ্ঠীৰ ন্যায় প্ৰদান কৰাটো এই জাতি জনগোষ্ঠীৰ অধিকাৰ প্ৰদান কৰাটো এই জাতি জনগোষ্ঠীৰ সৰকাৰী নীতিৰ আধাৰত তেখেতসকলৰ ভাষা সংস্কৃতি ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কাম কৰাটোৱে আমাৰ মূল এজেন্ডা আৰু সেই কাৰণে আমি ইউপিপিএল দলে এতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰৰ আজি দেখিবলৈ পালে সকলোৰে আমি বন্ধু হৈ পৰিছো সকলোৰে আমি আপোন হৈ পৰিছো আৰু এই নিৰ্বাচনত যিখিনি আমি কেম্পেইন কৰিলো ইয়াত ৰাষ্ট্ৰীয় দলৰ যিবিলাক পৰিৱেশ ইমান ভাল নহয় কাৰণটো হ'ল তেখেতসকলৰ পাৰ্টিক লৈ বহুত ক্ষোভ আছে আঞ্চলিক দলবোৰৰ ভিতৰতো বডলেণ্ডত আমি চালে তেখেতসকলৰ প্ৰাৰ্থী আৰু পাৰ্টিক লৈ বহুতৰে ক্ষোভ আছে আৰু সেই ভোটবিলাক আৰু বিবেক ভোটবিলাক ৰাইজৰ যি এটা পজিটিভ চিন্তা লৈ কাম কৰা যি সমাজৰ লোক আছে সেই সকলৰ ভোটবিলাক সব ইউপিপিএলৰ আহি আছে এই কাৰণে মই অতি বিশ্বাসেৰে মই ক'ব বিচাৰো এই যে নিৰ্বাচন হৈ গ'ল হ'বলৈ গৈ আছে এই নিৰ্বাচনত আমি আমাৰ যিখিনি প্ৰচাৰ অভিযান হৈ গ'ল নিৰ্বাচন হ'বলৈ গৈ আছে তাত আমি বডলেণ্ড অঞ্চলত 15খনৰ ভিতৰত 12খন আসন লৈ বিধানসভালৈ ইউপিপিএল আহি আছে আৰু ৰাইজৰ আশীৰ্বাদত আমি বডলেণ্ডৰ বাহিৰতো 3টা সমষ্টিত আমাৰ যেটো দলৰ স্থিতি আছে দলৰ আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা আছে আমি 3টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছিলো আৰু সেই যদি 3টাক লৈ 18টা আমি হিসাব কৰিলে 12টাৰ পৰা 13জন এমএলএ আমি জিকিবলৈ গৈ আছো আৰু অসমত এইবাৰ ইউপিপিএল দলে আঞ্চলিক দলবোৰৰ ভিতৰত হাইয়েষ্ট মানে আমি বিধায়ক জিকাই লৈ আগন্তুক হ'ব লগা 16তম অসম বিধানসভাত আমি এটা বলিষ্ঠ পদক্ষেপ লৈ জাতি জনগোষ্ঠীৰ সকলোৰে কাম কৰিবলৈ আমি আগবাঢ়ি আহিছো আমি দেখিছো বহুতে জাতি মাটিৰ কথা কয় বহুতে মানে বৰ অসমৰ কথা কয় কিন্তু এই দলবিলাকে বহুত সময়ত কোনোবা এটা জনগোষ্ঠীক তেখেতসকলে একসেপ্ট কৰিব নোৱাৰে কোনোবা এটা ধৰ্মৰ লোকক একসেপ্ট কৰিব নোৱাৰে কোনোবা এটা বৰ্ণৰ লোকক একসেপ্ট কৰিব নোৱাৰে তেনেহলে বৰ অসমৰ গঠন কৰা বা
আমাৰ জাতি মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত বহুত সময়ত আমি সফল হোৱাটো দেখিবলৈ নাপাম UPPL দলে প্ৰত্যেকটো ধৰ্ম প্ৰত্যেকটো জাতি প্ৰত্যেকটো বৰ্ণ প্ৰত্যেকটো ভাষাৰ লোকক একেলগে লৈ পেলাই আমি আগবাঢ়ি যাব বিচাৰো আৰু হিটোৱে UPPLৰ এজেন্ডা মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছো যে বড়োলেণ্ড অঞ্চলৰ আমাৰ সাংবাদিক বন্ধুসকলে আমাৰ নিৰ্বাচনী প্ৰচাৰত আমাৰ কথাবিলাক ৰাইজলৈ লৈ গৈ বিভিন্ন মহললৈ আমাৰ মনৰ কথা আমাৰ দলীয় কথা আমাৰ বিভিন্ন মিশন ভিজনৰ কথাবিলাক ৰাইজলৈ আপোনালোকে ৰাইজৰ ওচৰত গৈ পোৱাত সহায় কৰিছে মই সকলোকে ধন্যবাদ জনাইছো আৰু আপোনালোকে কিবা খুদিলে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ ইয়াৰ প্ৰেসিডেন্ট হয় সাংসদ হয় তেখেতসকলে নিজৰ দলৰ কাম কাজবিলাক কৰি আছে তাত মোৰ ক'ব লগা নাই বিজেপি দলে নিজৰ কাম কৰি আছে BPF এ নিজৰ কাম কৰি আছে AGP এ নিৰ্বাচন জিকিবলৈ নিজৰ কাম কৰি আছে ঠিক তেনে ধৰণৰ UPPLও আমিও ৰেজিষ্টাৰ্ড আঞ্চলিক দল এই হিচাপে আমিও আমাৰ যেটো নিৰ্বাচনৰ কাম কাজ বা নিৰ্বাচন প্ৰচাৰ বা নিৰ্বাচন জিকিবলৈ যিখিনি প্ৰচেষ্টা এটো সম্পূৰ্ণ আমি উইথ প্ৰিপাৰেচন আমি কৰিছো গতিকে আজিৰ তাৰিখত সৰকাৰ কোনে গঠন কৰিব এটো মই ক'ব নিবিচাৰো কিন্তু বড়োলেণ্ড অঞ্চলত যেহেতু মই কাম কৰিছো ইয়াৰ পৰা যে আমাৰ 15 জনৰ ভিতৰত 12 জন বিধায়ক জিকিব এটো নিশ্চিত সৰকাৰ কোনে গঠন কৰে কোনে নকৰে এই ক্ষেত্ৰত কথা পাতিবলৈ যথেষ্ট আমাৰ সময় আছে আৰু UPPL দল যেহেতু ইন্ডিপেন্ডেন্ট আমি যিকিনো ডিসিশন ল'ব পাৰো বড়োলেণ্ডৰ 35 লাখ জনগণৰ স্বাৰ্থত আৰু অসমৰ 4.5 কোটি জনগণৰ স্বাৰ্থত UPPL দলে যিকিনো সিদ্ধান্ত ল'ব পাৰো সব ব্যক্তিগতভাৱে মোৰ তেনেকৈ এনালাইসিস কৰিবলৈ কোনো নাই এজন ক্যান্ডিডেট হিচাপে মোৰ পৰা উইচ থাকিল মোৰ তৰফৰ পৰা সবলৈ শুভেচ্ছা থাকিল 126টা আমাৰ যেটো আজি বিধানসভা সেগমেন্ট আছে বা সিট আছে তাত বহুত প্ৰাৰ্থী তেখেতসকলে এই নিৰ্বাচনত কন্টেষ্ট কৰিছে মই প্ৰত্যেকজনলৈ মই শুভেচ্ছা জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াকটো সদায় মই ধন্যবাদ জনালো যে এই কথাটো যে ক'লে যে বাই ইলেকশন হ'ব তাৰ মানে ইলেকশনটো আমি জিকিলো ইটো ডিক্লেয়াৰ দিলে কিন্তু ইয়াত বাই ইলেকশন নহয় কাৰণ মই বিধায়ক হ'বলৈ নিৰ্বাচন খেলিছো ৰাজ্যসভাৰ সাংসদ হ'বলৈ নহয় ৰাজ্যসভাৰ সংসদ আমাৰ অঞ্চলৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ কাৰণে আমাৰ দলৰ কাৰণে যেহেতু এটা পাবলৈ আমি সক্ষম হৈছো ইটো লৈ থৈ দিছো আৰু ইয়াত কোনোবা নহয় কোনোবা আমাৰে দলৰ বা আমাৰে অঞ্চলৰ কোনোবা দাদা ভাই সকলে যোনে দক্ষ আৰু যোগ্য এই ৰাজ্যসভালৈ যাব মই বিধানসভাত গৈ বড়োলেণ্ড অঞ্চলৰ আৰু অসমৰ কাৰণে কাম কৰিম জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম অসমৰ 146টা জনগোষ্ঠীৰ ন্যায় আৰু উন্নয়নৰ কাৰণে মই কাম কৰিম এই কাৰণে ইয়াত বিধানসভাৰ ক্ষেত্ৰত কোনো বাই ইলেকশন নহয় ৰাজ্যসভাৰ ক্ষেত্ৰত বাই ইলেকশন হ'ব পাৰে সব পলিটিক্সত বহুত বেছি ফ্ৰেন্ড আৰু এনিমি নাই আমি 5টা বছৰ NDA হিচাপে আছিলো বা NDA বা ইণ্ডিয়াত BJP আছে AGP আছে বহুত দল আছিল এই সময়ত আৰু আমি তাত এই সময়ত শামিল হৈছিলো বড়োলেণ্ডৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন স্বাৰ্থত কিন্তু এতিয়া BJP আৰু BPF এলায়েন্স হোৱাৰ পিছত UPPL আমি অকলে নিৰ্বাচন খেলাৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এই ক্ষেত্ৰত আমাৰ সিদ্ধান্তটো আমি সকলোৰ লগত আলোচনা বিলোচনা কৰি লৈছো গতিকে মই নিৰ্বাচন প্ৰচাৰত গৈহে গম পালো যে আমাৰ সিদ্ধান্তটো সঠিক সিদ্ধান্ত হৈছে আৰু যিদিনা 15 জন আমাৰ ক্যান্ডিডেট ডিক্লেয়াৰ কৰা কমপ্লিট হৈছে বড়োলেণ্ডবাসী ৰাইজে উৎফুল্লিত হৈছে তো এই কাৰণে মই আশা ৰাখো যে আমাৰ দলে বড়োলেণ্ড অঞ্চলত হাইয়েষ্ট আমি সিট পাবলৈ গৈ আছো